গাইজ ৰাজু নৱনীতা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলো ভালে আছে আৰু ময়ো পূৰা ভালে আছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছে কিজানি ক'ত যাবলৈ ওলাইছোঁ। হয়, আজি আমি হয়াগ্ৰী মাধৱ মন্দিৰত যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। ব'লক আমি মন্দিৰত লগ পাই আছোঁ। আমি এতিয়া মাধৱ মন্দিৰ আহি পাইছোঁহি আৰু এইটো মাধৱ মন্দিৰৰ পুখুৰী হয়। ইয়াত ভৰি হাতখন ধুম এতিয়া। ভৰি হাতখন ধুইহে আমি ওপৰৰ মন্দিৰত যাম, মাধৱ মন্দিৰত। আৰু এইটো পুখুৰীত নানান ধৰণৰ মাছো পোৱা যায় আৰু ইয়াত বহুত ডাঙৰ ডাঙৰ কাছু মাছো আছে। চাওক কিমান ডাঙৰ পুখুৰী হয় এইটো। এইটো চাওক, কাছু মাছ কাষলৈকে আহি গৈছে। এতিয়া আপোনালোকক ভালকৈ দেখাব পাৰিম। চাওক, বহুত ডাঙৰ হয় কাছু মাছটো, আপোনালোকে চাই থাকক। মন্দিৰৰ তলতে আপোনালোকে চাকি, ধূপ, তুলসীৰ মালা, ফুল চুল চব পাই যাব। আৰু এতিয়া মই ফুল, তুলসীৰ মালা, চাকি, ধূপ লৈ লওঁ, পিছত আমি মন্দিৰৰ ওপৰলৈকে গৈ আছোঁ। এয়া চাওক, এইখন মাধৱ মন্দিৰৰ চিৰি হয়। তলৰ পৰা ওপৰলৈকে এতিয়া আমি যাম। ওপৰত গৈ আপোনালোকক পৰিস্থিতিটো দেখুৱাম কেনেকুৱা। দুখন চিৰি পাৰ হৈয়ে ইয়াত লিখা আছে জোতা চেণ্ডেল ওপৰলৈ নিয়া নিষেধ। আপোনালোকে যদি মাধৱ মন্দিৰলৈ আহে তেতিয়াহ'লে তলত দোকানবিলাক পাবই। আপোনালোকে তাতে চেণ্ডেল জোতাবিলাক থৈ আহিব পাৰিব, ওপৰলৈকে লৈ নানিব। একদম উঠোতে বহুত ভাগৰে লাগি গৈছে, কি ক'ম আপোনালোকক। মাধৱ মন্দিৰত চিৰি উঠোতে বহুতে ভাগৰ লাগে, কিন্তু নামোতে একো যেন নালাগে। একো নাই, গৈ পামেই আৰু। ভগৱানক দৰ্শন কৰিব লাগিলেতো এইখিনি কষ্ট কৰিবই লাগিব। বলক। এয়া এতিয়া আমি পালোহি। এয়া মাধৱ মন্দিৰত একদম ওপৰলৈকে উঠিলোঁ। চাওক, ইমান চিৰি বগাই আহিলোঁ। এতিয়া ব'লক ভিতৰত যাওঁ।
ভাগৰ লাগি গৈছে। ইয়াত চাকি ধূপ লগাই দিব পাৰিব আপোনালোকে, ইয়াত চবেই দিয়ে। এতিয়া ময়ো ইয়াত চাকি ধূপখিনি লগাই দিওঁ, পিছত আপোনালোকক দেখুৱাই আছোঁ। মাধৱ মন্দিৰৰ পিছফালে আৰু এখন গেট আছে। এইখন গেটেৰে কোনো মানুহ অহা যোৱা নকৰে কিয় নাজানো। ইয়াত কিবা অলপ লিখা আছে, পঢ়ি চাওঁ ৰ'ব। সাৱধান, সৰু ল'ৰা ছোৱালীবোৰক তললৈ নামিব নিদিব। আগতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত কিছুমান ল'ৰা ছোৱালীৰ কিবা হৈছে কিজানি, সেইকাৰণে এনেকুৱাকৈ লিখি থৈছে। যদি মোৰ ভিডিঅ' সৰু ল'ৰা ছোৱালীবিলাকে চাই আছা, তেতিয়াহ'লে কেতিয়াবা মাধৱ মন্দিৰত আহিলে এইফালে নাযাবা তোমালোকে। আৰু ডাঙৰবিলাককো কৈছোঁ, এইফালে ল'ৰা ছোৱালীবিলাকক আহিব নিদিব। আপোনালোকে ইয়াত আহিলে দেখা পাবই নিশ্চয়, তাত লিখা আছে, মই আপোনালোকক দেখুৱাইছোঁ। চ' প্লিজ কৈছোঁ, এইফালে আহিব নিদিব সৰু ল'ৰা ছোৱালীবিলাক। গাইজ, মাধৱ মন্দিৰৰ পিছফালে এটা ৰাস্তা দেখিলোঁ। এইটো ৰাস্তাত কেতিয়াও আহিও পোৱা নাই, কেতিয়াও দেখিও পোৱা নাই। আজি ফাৰ্ষ্ট টাইম মই এইটো ৰাস্তা দেখিছোঁ। তললৈকে যাওঁ, তাত কি আছে চাই লওঁ আৰু আপোনালোককো দেখুৱাওঁ। আচৰিত ধৰণৰ ৰাস্তা এইটো, চাৰিওফালে জংঘলে জংঘল। আৰু মাধৱ মন্দিৰত যি ভোগ দিয়ে, সেই ভোগ খাই যিবিলাক মানুহে পাতবিলাক পেলায় তাতে, আৰু তাৰে তলতে এটা মন্দিৰ আছে। মই ইমান বছৰে মন্দিৰত আহিলোঁ, কিন্তু কেতিয়াও এইটো মন্দিৰৰ বিষয়ে শুনাও নাই আৰু অহাও নাই। তো এইটো মন্দিৰটো কি মন্দিৰ হয় আপোনালোকক দেখাওঁ। আৰু চাওক কিমান দেখিব পাইছে, কিমান চাৰিওফালে জংঘলে জংঘল হয়। মোৰ বহুত ভয় লাগি আছে। এইটো চাওক, জংঘলৰ মাজত এইটো বাঘ বহি থকা যেন পাইছিলোঁ। মই ৰিয়েল বাঘ যেনে পাইছিলোঁ। আপোনালোকক ওচৰত গৈ দেখুৱাই আছোঁ ৰ'ব। এইটো আগত মন্দিৰ আছে, এই মন্দিৰখনত জাল লগোৱা আছে। চাই লওঁ কি মন্দিৰ এইটো। মন্দিৰৰ ভিতৰত আহিছে দেখোঁ, এইটো গণেশ মন্দিৰ হয়। চাওক, এইটো গণেশ মন্দিৰ হয়। মই ভবাই নাছিলোঁ ইমান তলত যে এটা মন্দিৰ আছে বুলি। আপোনালোকে নিজে ভাবক এবাৰ, যিবিলাক ভোগ খায় মানুহে তলত পাতবিলাক পেলায়, তাৰে তলতে আকৌ আৰু এটা মন্দিৰ আছে। কি আচৰিত কথা। যদি কোনোবাই যদি এইটো মন্দিৰৰ বিষয়ে যদি জানে, বা ইয়াত যদি কেতিয়াবা আহি পাইছে, তেতিয়াহ'লে প্লিজ মোক কমেণ্টত জনাই দিয়ক। কিন্তু মই ইমান ওচৰত ঘৰ হোৱাৰ পিছতো মই কেতিয়াও শুনাও নাই, দেখাও নাই। এইটো চাওক, ৰিয়েল বাঘ যেন পায়, কিন্তু ৰিয়েল নহয়, এইটো বনাইছে। ফ্ৰেণ্ডছ, এইটো জেগাৰ বিষয়ে কিজানি 95% মানুহে নাজানে। আৰু যদি আপোনালোকৰ যদি কোনোবা জানে, তেতিয়াহ'লে মোক প্লিজ কমেণ্টত জনাই দিয়ক। মই আৰু আগলৈকে যাব নোৱাৰোঁ, মোৰ বহুত ভয় লাগি আছে, বহুত ভয়ংকৰ ৰাস্তা হয়। তো মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।